আৰু এতিয়া মই কি বনাবলৈ লৈছোঁ চাওক, এয়া পাত কচু, ডাল কচু, মানে যোনে যি কয় আৰু, পাত কচু বুলিও কয় কিছুমানে, ডাল কচু বুলিও কয়। আৰু এইখিনি হৈছে এতিয়া ভাজিবলৈ লৈছোঁ। কালি মানে খাইছিলোঁ দাইল বনাই খোৱাৰ পিছত কালি ইমানখিনি আনিছিলে, দুভাগ কৰিছিলোঁ, তাৰে আধাটো ইয়াত থৈ দিছোঁ চাওক। এতিয়া এইখিনি ভাজি কৰি নিমখ হালধি আন্দাজমতে আগতীয়াকৈ দি লৈছোঁ, এইখিনি সৰুকৈ কাটি ল'লোঁ। আৰু এইখিনি হৈছে পিঁয়াজ, আদা, নহৰু কালিয়ে খুন্দি থৈ দিছিলোঁ, ফ্ৰিজত ভৰাইছিলোঁ। আৰু এইটো দিম ভোট জলকীয়া, আৰু লগতে দিম কেইটামান কণ বিলাহী। আৰু এইখিনিয়ে খাবলৈ বহুত টেষ্টি হয়, আৰু অন্য বস্তু নালাগে আচলতে। মই এনেকৈ কচুথুৰ ভাজি আৰু ভাতেই খাই দিব পাৰোঁ। এতিয়া মই বনাইছোঁ, কেনেকৈ বনাইছোঁ চাব দেই। আৰু এখন কেৰাহী পাতি ল'লোঁ, কেৰাহী গৰম কৰিয়ে থৈছোঁ আগতীয়াকৈ। আৰু এতিয়া ইয়াতে মই তেল দিম, তেল বহুত দিবলৈ প্ৰয়োজন নাই, এয়া দিছোঁ। এয়া চব চিমত থৈ দিছোঁ, এতিয়া অকণমান বঢ়াই দিছোঁ, যিহেতু বনাবলৈ লৈছোঁ। আৰু জলকীয়াটো যিটো মই মানে এতিয়া কাটি কৰি নিদিওঁ, তাতে দি দিম, এনেও পিছত হেতাখনে ভাঙি দিম, ধুনীয়াকৈ ভাত মিক্স হৈ যাব। এতিয়া এনেকৈ মই কেৰাহীত এইখিনি দি দিম। আৰু এইখিনি চাওক, আদা, নহৰু আৰু জলকীয়াটো মই কাটি দিম কৈছোঁ যে, হেতাই ইয়াতে কাটি দিলোঁ। আৰু পিঁয়াজ এইখিনি ৰঙচুৱা পৰিছে, এতিয়া মই এইখিনি দি দিম, দিবলৈ মানে অসুবিধা হয়। প্ৰথমতে বিলাহীখিনি নাই দিয়া, কচুখিনি অকণমান হেৰি থাকিলে দিম, তাৰপিছতে বিলাহী দিম। বিলাহী টেঙাটোৱে মানে হৈ যাবগৈ। ইয়াত এতিয়া একো পানী ব্যৱহাৰ কৰিব নালাগে, যিহেতুকে কচুত থাকে পানী, আৰু সেইখিনিয়ে ভাপতে সিজাই পেলাব ধুনীয়াকৈ। এয়া চাওক, এতিয়া মই ঢাকনিখন লগাই দিলোঁ। আৰু এয়া চাওক, কল বিলাহী দি দিলোঁ। এতিয়া জলকীয়া আৰু কিবা লেটি হৈ গৈছে। কচু থুৰৰ ভাজি, এয়া চাওক, মজা গোন্ধ। জ্বলাও হ'ব, টেঙাও হ'ব। মানে কণ বিলাহী দি দিছোঁ, এইপিনে ভোট জলকীয়া দি দিছোঁ। এইখিনি হৈ গ'ল, আৰু এতিয়া আমি ভাত খাব লাগে। এয়া চাওক।